এতিয়া এই খেদা খাই পেলাই বাপেৰলৈ মনত পৰিলে। চপনীয়া খাটি থাকোঁতে বাপেৰটো মৰিলেনে আছো নে জীয়াই আছো খবৰ ল'বলৈ সময় এটা নহ'ল। ঐ দেউতা চাপ ভুল নুবুজিবি, তইহে ফ'ৰলেনৰ ইমান সোপা পইচা পালি, মইতো 10 টোমত পুতেৰটো আছিল এটকা এটা নিদিলি। মই চপনীয়া নেখাটি কি কৰিম কচোন? মোৰ যিটো অৱস্থা কৰিলে হেঁতি, মোৰ মান সন্মান, মোৰ নিজৰ চেল্ফ ৰেচপেক্ট চব শেষ। মই চব ত্যাগ কৰি গুচি আহিছোঁ। এতিয়া মই ক'লৈ যাম তোৰ ওচৰলৈ নাহি? যিখিনি বাপতি সাহোন সম্পত্তি আছিলে গোটেইখিনি দেখোন ফ'ৰলেনতে গ'ল। পইচা খোপা লৈ বহি আছোঁ এজনীক বিয়া পাতি পেলাই। বাপেক মৰিলেহে পুতেকে সম্পত্তিখিনি পায়। মই 10 টোমত জীয়াই আছোঁ, তোক কেলৈ দিম আকৌ পইচা খোপা? লগত থাকিলে খৰচা পাতি উঠাম নহয় মই। তহঁতিহে তাত চাপি লৈছিলিগৈ, মইতো ওলাই দিলোঁ। মই বোৱাৰী টেঙা টেঙা মাত, বোৱাৰী ঘৰ মানুহৰ হেৰি শুনি থাকিব নোৱাৰা কাৰণে গুচি আহিলোঁ। মই এতিয়া আজাদী জিন্দগী খাই আছোঁ। মোৰ বেজালী বিজনেছ ধুনীয়া চলি আছে। ফ'ৰলেনৰ টকা মই খৰচ নকৰিলেও চলে। এতিয়া আহিলোঁ নহয়, এতিয়া খৰচ পাতি দিব লাগিব আকৌ। এইজনীক একেবাৰে নেকলেছলৈকে পিন্ধাই থৈছা। অ' কাপোৰ চিত্ত বিচিত্ৰ, মোৰ ফটা কাপোৰ পিন্ধোতেই দিন গৈছিলে। দিম, চবকে খৰচা দিম, কিন্তু ঘৰখনত শান্তি লাগিব। হাই কাজিয়া সতিনী কাজিয়া লাগি থাকিলে কিন্তু মই দুইজনীকে খেদি পঠিয়াম কৈ দিলোঁ। শুনিছনে মই কি কৈছোঁ? শুনিছোঁ। আৰু তই নিজৰ মাৰক যেনেকে সন্মান কৰ, সৰু মাৰকো তেনেকেই সন্মান কৰিবি। কিহৰ সৰু মা? মাহীমা বুলি কবি। মাহীমাকে সদায়। এইজনী আৰম্ভ হ'লেই মোক সন্মান লাগিব আকৌ দেই। মই দ্বিতীয় বিবাহ কৰি আহিছোঁ বুলি মোক যদি এখন ঘৰতে পাত্তা নিদিয়ে, তলত ৰাখিব খোজে, তেতিয়া আকৌ কথাটো বেয়া হ'ব। এইখিনি দেখিবলৈহে বাকী আছিলে মোৰ জীৱনকালে। ভগৱানে জানো কোনটো ক্ষণত মোৰ কপালখন লিখিছিলে। ক'তো শান্তি নাই, ক'তো সুখ নাই। আবোল তাবোল বকি নাথাক, যি হ'ল হ'ল দেতা। তই ঘৰটোতো অকণমান ধুনীয়া কৰিব লাগিছিলে। ইমানবোৰ টকা থাকোঁতে বা এনেকৈ থাকেনে মানুহ? চিম্পুল লিভিং, হাই থিংকিং, মই সেইটোতহে বিশ্বাস কৰোঁ। হ'ব এতিয়া গণ্ডগোল কৰি নাথাক। তাবিজ নিবলৈ মানুহ আহিব, চোৱাবলৈ আহিব। তহঁতি আকৌ ভিতৰত কাজিয়া হাই কাজিয়া তৰ্ক কৰি নাথাকিবি। মানুহৰ হাই কাজিয়া ভাঙিবলৈ মই দৰৱ দিওঁ, তাবিজ দিওঁ। তহঁতি যদি ভিতৰত কাজিয়া লাগি থাক, নাহিবই মানুহ, কাষ্টমাৰ কমি যাব। হ'ব মইতো কাজিয়া নকৰোঁ, মায়ে আৰু মাহীমায়ে কাজিয়া নকৰিলেই হ'ল। মোক খালি কেইটকামান পইচা লাগিব, বিজনেছ এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ। কিহৰ বিজনেছ ভবা নাই, কিহৰ বিজনেছ, কিন্তু কিবা এটাতো কৰিম। ঘৰতে বহি থাকিব নোৱাৰোঁ নহয় এতিয়া। মোৰ লগত বেজালিকে শিক বুলি কাহানী বাপা কৈ আছোঁ। এতিয়ালৈ কৰৰপতি হ'লোহেঁতেন দুইটা মেলি, বুজিছ? ভূত খেদোৱা মন্ত্ৰ কেইটামান শিকিবলৈ গ'লো, নাই নিশিক নহয়। বৰ একেবাৰে মডাৰ্ণ হ'লি, ভূত বিশ্বাস নকৰ। হ'ব তেন্তে বেজালিকে শিকিব লাগিব। বিজনেছ এটাও কৰিম বুলি ভাবিছোঁ। টকা পইচা কেইটকামান দিবি আকৌ দেই দেউতা। হ'ব পিছত পাতিম, যাওঁ মই। এই বুঢ়ী বয়সত সতিনী ভাত খাবলৈহে লিখি আহিলোঁ আৰু ভাগ্যখনত মই। অ' বাইদেউ, তেনেকৈ কেলে কৈছে বাৰু? আমি বাই ভনী নিচিনাকৈ থাকিব পাৰোঁ নহয়। বাই ভনী, সতিনীক বাই ভনী হোৱা দেখিছ? কিন্তু বাই ভনীটো সতিনী হৈছে কেতিয়াবা। মাথা পাগল নেকি তোৰ? বুঢ়াটোলৈ কি চাই পেলাই আহিছিলি? ইমানটো ডেকা ল'ৰা আছে দেখিছনে নাই? লাজ লগা নাই তোৰ? হেম যদি কাজিয়া নালাগিবলৈ কৈছে নহয়, আপুনি আকৌ ফিকি ফিকি লাগি নাথাকিব মোৰ লগত বাইদেউ। কিহৰ বাইদেউ? কাৰ বাইদেউ? বাইদেউ এটা চলাই নাথাকিবি, থাপৰীয়াই দিম। চিনি পোৱা নাই? যা চাহ একাপ বনাই আনগে। মই কাৰো চাকৰ নহয়, নিজৰ কাম নিজে কৰিব লাগিব। ময়ো কাকো অৰ্ডাৰ নিদিওঁ, ময়ো কাৰো অৰ্ডাৰ নুশুনো। কি ক'লি তই? নাই নেকি কি ক'লো? এটা কথা মনত ৰাখিব, মই তেখেতৰ দ্বিতীয় পত্নী হ'ব পাৰোঁ, কিন্তু কোৰ্ট মেৰেজ কৰি থৈছোঁ আমি। আপুনিতো কোৰ্ট মেৰেজো কৰা নাই। লিগেল মতে মই সম্পূৰ্ণ অধিকাৰী হ'ম, গম পাইছে? কি কৈ থৈছা? কোৰ্ট মেৰেজ, আইনী বিবাহ। হৰি বিষ্ণু, ৰাইজে ক'ব নহয় কোনজনী ডাঙৰ কোনজনী সৰু, কাৰ কেতিয়া বিয়া হৈছিলে। ইমানটো ডেকা ল'ৰা মাক মই, তই ক'লেই নহ'ব নহয়। ৱাও, ইমান ধুনীয়া, মজা। এই তোমালোক ওলাই আহাহে গাড়ীৰ ভিতৰৰ পৰা। ইমান ধুনীয়া পাহাৰ পৰ্বত, এইবিলাক চোৱাহি আকৌ। অ' মাই গড, বেলেগ সুন্দৰ আৰু দেই, বেলেগ ধুনীয়া পৰিৱেশ। ঐ বাবলু, মোক ফটো এখন মাৰি দেচোন। ঐ তহঁতি স্মাইল কৰ। হয় নি? এয়া আমি আহি পালোহি একেবাৰে হিল ষ্টেচন। আমি ছামাৰ ভেকেশ্যনত নাতি পুতি ল'ৰা ছোৱালী মাইকী মানুহক লৈ পেলাই ফুৰিবলৈ আহিছোঁ। ঐ ক'লৈ যা তহঁতি? কি কৈ আনিছিলোঁ ঘৰত? ডাঙৰ মানুহ নোহোৱাকৈ ক'তো যাব নোৱাৰো ইফালে সিফালে। হেৰাই গ'লে ইয়াত বিচাৰি নেপাম আৰু। পাহাৰৰ পৰা ওপৰৰ পৰা খহি পৰিলে নেপাব আৰু বিচাৰি। একদম চিধা ৰৈ থাক। সেইকাৰণে তহঁতক লৈ ক'তো মই ফুৰিবলৈ নাযাওঁ। উৎপাত আৰম্ভ হৈয়ে যায়। অলপ আগত গৈ কিবা পালে তাতে খামিয়া দেখিছ নাই? চাৰিওফালে একোৱে নাই। এয়া আমাৰ মাইকী মানুহ আৰু বোৱাৰী ছোৱালী গাড়ীৰ পৰা নামিব। একেবাৰে একোজনী হিৰইন হৈ পেলাই আহিছে।
দেউতা দেখিলানে তুমি মইহে একেবাৰে জঠলা হৈ আহিলো এইফালে তিনিগৰাকী একেবাৰে মডেল চেলিব্ৰিটি বনি আহিছে আৰু আমি দুটা তহঁতি দুটা ষ্টাৰ কিড আমি ধুনীয়াকে আহিলে বেয়া পোৱা নেকি সেইবোৰ বাদ দিয়া মাক কেনেকুৱা লাগিছে সেইটো কোৱা ড্ৰেছিং ষ্টাইলে আমি চেঞ্জ কৰি দিলো মিলি পেলাই মোক কেনেকুৱা লাগিছে উই মা আকৌ এবাৰ বিয়া পাতো যেনহে লাগিছে কিনো কথাবোৰ কৈ থাকে বা ল'ৰা ছোৱালীবোৰ আগত ভাল পাব খোজো আকৌ এবাৰ দেউতা যে সঁচাকে বৰ বেলেগ ফূৰ্তিবাজ মানুহ আকৌ দেই আপুনি মাৰ লগত আপোনাক ৰীল এটা বনাই দিম হা হাতত ধৰি ধৰি এনেকৈ গৈ থাকিব ৰাস্তাই দি আমি পিছফালৰ পৰা ভিডিঅ' কৰি কৰি গৈ থাকিম দুইটাই ইটোৱে সিটোলৈ চাই কথা পাতি পাতি গৈ থাকিব ভাল গান এটা লগাই দিম একদম ছুপাৰ হিট ভাইৰেল হৈ যাবও পাৰে সঁচাকে এইবিলাক মেমৰি ফটো মাৰি থৈ দিব লাগে নহ'লেনো কি আৰু মানুহে ভাবিব পাৰে ইনষ্টাগ্ৰাম ফেচবুকত ইমানকৈ আপলোড দি আছে দেখুৱাবলৈ বুলি সেইটো নহয় আচলতে এইবিলাক যেতিয়া আমি বুঢ়া বুঢ়ী হৈ যাম তেতিয়া এইবিলাক চাবলেই হ'ব যে আমি এটা সময়ত এনেকুৱা আছিলোঁ মেমৰিজবিলাক ফটোৱে ভিডিঅ'হে ধৰি ৰাখে আৰু আটাইকেইজনীকে বৰ বেলেগ ধুনীয়া লাগিছে কিন্তু দেই কাপোৰ কানি বৰ দামী দামী কিনিলে যেন পাইছোঁ সিহঁতি মোক ক্ৰেডিট কাৰ্ডত চাগে কিমান বাকী লগালে ঠিক নাই সেইদিনা দি পঠিয়াইছিলোঁ বজাৰ কৰিবলৈ যাওঁতে আমাক ফটো কেইখনমান মাৰি দিয়ক এইখিনিতে গাড়ীখনৰ সৈতে পাহাৰ পৰ্বতটো এনেকৈ তাৰমানে ভিডিঅ' এটা লওক এই চাইডৰ পৰা মাৰ চাইডৰ পৰা এনেকৈ বাওঁ চাইডৰ পৰা লাহে 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 এনেকৈ সেই পৰ্বতটো শিখৰটো দেখাই দিব এনেই আকৌ মোৰ বৰ ভাল লাগিছে ইয়ালৈ আহি মানে যেন ইয়াতে থাকি যাম নেযামেই ঘৰলৈ চিনেৰীটো ইমান ভাল লাগিছে এই পৰ্বতকেইটাৰ ওপৰত ডাৱৰ আহি পৰ্বতৰ একদম হেৰি মাজত উৰি ফুৰিছে বৰফ যেন পৰি আছে একেবাৰে যেন আমাৰ শিৱ ভগৱানহে আছে ইয়াত এনেকুৱা লাগিছে ওম নমঃ শিৱায় পিছে আমি আজি ক'ত থাকিম জানো এইবোৰ মেনেজ আমাৰ বাবলুৱেহে কৈছে হোমষ্টে বুক কৰিছোঁ ডাঙৰ হোমষ্টে এটা লৈছোঁ গোটেইখিনি একেলগে থাকিম তেতিয়া ভাল লাগিব হোমষ্টে আমি কিন্তু ভাত বনাব নোৱাৰোঁ আকৌ দেই ঘৰৰ পৰা আহিছোঁ এতিয়া আহি অকণমান ফূৰ্তি কৰিম বুলি ঘৰত ভাত পানীয়ে বনাই থাকোঁ ইয়াত আকৌ হোমষ্টেত ভাত পানী বনাবলৈ নাই আকৌ ময়ে বনাম খানাটো তোমালোকে এনজয় কৰিবা হৈছে আৰু দেউতাই বনালে খাবা আৰু যিখন বনাব এই অৰ্ডাৰ কৰি দিম বাহিৰৰ পৰা কিহৰ কষ্ট কৰি থাকিবলৈ আছে হোমষ্টেটোত থাকিম ধুনীয়াকৈ সেই অৰ্ডাৰ কৰি নহ'লে বা তহঁতি পেকিং কৰি লৈ আহিবি আৰামছে বহি খাম নাইবা ওলাই গৈ খাম কি প্ৰব্লেম তহঁতি বৰ চিন্তা কৰি থাক দেই ৰীল কেইটামান কিন্তু বনাবই লাগিব দেই বাবলু তুমি আকৌ নবনাও বুলি নক'বা কাপোৰ ৰীল চাই আহিছোঁ আৰু এটা ফেমিলি ৰীলো বনাবি ঐ চিন্তা নকৰিবা আছোঁ নহয় কেমেৰামেন দেউতা তুমি শিকি ল'বা আকৌ কেমেৰাটো কেনেকৈ ধৰে ৰীলবোৰ বোলে গোটেই বনালা উল্টা পুল্টা কৰি বোলে আমাৰ ভৰি ক'ৰবাত বোলে ভৰিকেইটা নাই ক'ৰবাত বোলে মুখখন নাই তেতিয়াহে জমিব মই কেমেৰা ষ্টেণ্ড আৰু ষ্টিক লৈ আহিছোঁ সঁচাকৈ ইমান ধুনীয়া লাগিছে ঠাইখিনি শীতল শীতল হাৱা ঠাণ্ডা লাগিছে আমাৰ তাত ইমান গৰম চলি আছে তাকে শইকীয়াই ফোন কৰিছিলে আমাৰ তাত বোলে ধাৰাসাৰ বৰষুণ সিহঁতি চিন্তা কৰিছে আকৌ ৰাস্তা ব্লক হয় বুলি মই বোলো ইয়াত নাই নহয় কৈছে বহুত বৰষুণ বোলে সেই নিউজত বোলে বানপানী আশংকা আছে বুলিও কৈছে আমি ফুৰি চাকি আৰু সোনকালে ঘৰ পালেগৈ হয় পাই ভয়ো লাগে নহয় যি টি কৈ নাথাকিবা পাৰিম আহক চব গাড়ীত উঠক ইমান ভোক লাগিছে আকৌ ক'ৰবাত কিবা এটা খাবগৈ লাগিব